जिंदाबाद 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 এটা হল যে প্রমোদ বড়োর নিজ রুল আর প্রলোভন আর মিথ্যাচাৰৰ যিটো চৰকাৰ চলোৱা ইয়াৰ পৰিণাম আজিৰ দিনত BTC অঞ্চলৰ ৰাইজে বুজিবলৈ সক্ষম যে প্ৰমোদ বড়ো মিছা আৰু প্ৰলোভনেৰে ৰাজনীতি চলাই আছে বা চৰকাৰখন চলাই আছে। এই হেতুকে এই চৰকাৰৰ প্ৰতি ৰাইজৰ কোনো আস্থা আৰু বিশ্বাস নাই। গতিকে BPF দলক যোগদান কৰাটো আচৰিত কথা নহয়। আজিৰ দিনত BPF মুখী BTC-বাসী ৰাইজে BPF মুখী হৈ আছে। চব BPF-ত যোগদান কৰাৰ ইতিমধ্যে পৰিৱেশ এটা সৃষ্টি হৈছিল বৰ্তমান। কাৰণ BPF-ৰ বাহিৰে ইয়াত সঠিক চৰকাৰ চলাব পৰা আৰু ৰাইজক সঠিকভাৱে একত্ৰীকৰণ কৰি পেলাই ৰাইজৰ কাম কৰিব পৰা, উন্নতিৰ কাৰণে কাম কৰিব পৰা চৰকাৰ যদি বনাব পাৰে তেতিয়াহ'লে একমাত্ৰ BPF দলৰ চৰকাৰখনকে ৰাইজে বিচাৰি আছে। গতিকে আজিৰ দিনৰ যিটো যোগদান কাৰ্যসূচী সেইটো আচৰিত কথা নহয়, আহিবই। কিন্তু চৰকাৰ চলি আছে UPPL আৰু BJP এলায়েন্সত, কিন্তু যোগদান কৰিছে BPF। সেইটোৱেতো কৈছোঁ মই যে প্ৰমোদ বড়োৰ যিটো মিছ গভাৰ্নেন্স আৰু ফল্ছ গভাৰ্নেন্স মানে স্মুথ গভাৰ্নিং কৰিব পৰা নাই, ভালকৈ চলাব পৰা নাই। মানে গুড গভাৰ্নেন্সৰ নামত পৰিৱৰ্তনৰ নামত তেওঁ এটা শেষ ভাওনাহে চলাই আছে, শেষ ভাওনা এটা চৰকাৰে চলাই আছে। ইয়াৰ প্ৰতি কোনো ধৰণৰ মানে বিশ্বাস নাই আৰু ৰাইজে আস্থা হেৰুৱাই গৈছে। সেই হেতুকে BPF দলত যোগদান কৰাটো নেচাৰেল কথা, প্ৰাকৃতিক। প্ৰায় আহিব, বহুত BPF-ত আহিব আৰু BPF-ৰ যোগদান কৰি BTC-ত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি আহি আছে। স্পষ্ট আছে না তাৰ হাততে, কিন্তু দেখাব পাৰে ই এটা ৰাজনীতিক প্ৰপাগাণ্ডা। ই মাজে মাজে সিটোকে ভাষা আৱাজ দি থাকিব, ভাষা আৱাজ দি থাকিব। তেওঁ ক'ব 6 মাহৰ ভিতৰতে BPF শেষ, কয় 6 মাহ গ'ল, BPF ক'ত শেষ? BPF-ক শেষ কৰিব পাৰে নেকি? BPF কেতিয়াও শেষ নহয়, BPF থাকিব। আৰু তেওঁ মানে কিবা হ'লে ৰাইজে মানে UPPL-ৰ প্ৰতি যেতিয়া সমৰ্থন হেৰুৱাই যাব তেতিয়া আকৌ BPF-ৰ বদনাম কৰিবৰ কাৰণে খেলেংকাৰীৰ কথা কৈ দিব, তাৰপিছত কিবা তদন্তৰ কথা কৈ দিব, তাৰপিছত মানে এওঁলোকৰ অভ্যাসটো আছেই যে BJP কৰ্মী বা UPPL কৰ্মীসকলকে BPF বজাই বিহু গামোচা আৰণাই পিন্ধাই পেলাই BPF-ৰ পৰা UPPL-ত যোগদান হোৱা নাটক কেইবাৰ চাই থাকিব। এই 2-3 দিন আগত মুছলপুৰত পটলাবাৰী তেওঁলোকে চেল্ফ হেল্প গ্ৰুপৰ মানুহ, PMAY বেনিফিচিয়াৰীসকলক, BJP-ৰ কৰ্মীসকল, UPPL-ৰ নিজৰ কৰ্মীসকলকে আৰণাই আৰু বিহু গামোচা পিন্ধাই পেলাই BPF-ৰ পৰা 3029 জন UPPL-ত যোগদান কৰিছে বুলি এটা নতুন দোকান খুলিলে। তেওঁ ক'লে কম সময়ৰ ভিতৰতে BPF-ৰ দোকান বন্ধ হৈ যায়। BPF কোনোদিনো দোকান খুলি বহা নাই, BPF-এ ৰাজনীতি কৰি কোনো দোকান বা বেপাৰ কৰা নাই। প্ৰমোদ বড়ো এই BJP UPPL-ৰ কৰ্মীসকলকে আৰণাই আৰু বিহু গামোচা পিন্ধাই মুছলপুৰত যে নতুনকৈ এটা বেপাৰৰ দোকান খুলিলে, এই দোকানখনত বিক্ৰী নহ'ব, বিক্ৰী পাত্তা নাই। কাৰণ এই কিবা যোগদানত 3029 চনত একজনো BPF কৰ্মী নাছিল আৰু একজনো BPF মানে কৰ্মী ইয়াত যোগদান কৰা।
not a single BPF workers was joined. এটা একদম মিছা কথা। এই এনেকেই নাটক কৰি থাকিব মাজে মাজে এনেকুৱা নাটক কৰি তেওঁলোকে যিটো প্ৰলোভনৰ যিটো ৰাজনীতি, এই ৰাজনীতিটো তেওঁলোকে কণ্টিনিউ ছাকচেছফুল কৰিব নোৱাৰে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।